সকলোকে জয় মাসি, সকলোকে ঈশ্বৰৰ আশীৰ্বাদ কৰক। আৰু আজি মই শাস্ত্ৰপাঠ পঢ়িব গৈ আছোঁ। সেয়ে হৈছে গীতমালা 23 নম্বৰ 1 পদৰ পৰা 6 পদ। গীতমালা 23 নম্বৰ 1 পদৰ পৰা 6 পদ। ইয়াত এনেদৰে লিখা আছে, জিহুৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায় আৰু য'ত শান্তি আছে এনে পানীৰ কাষে কাষে মোক চলায়। তেওঁ মোৰ প্ৰাণ পুনৰাই সুস্থ কৰে, নিজ নামৰ নিমিত্তে তেওঁ মোক ধৰ্মপথত চলায়। এনে কি মই মৃত্যুছায়াৰ উপত্যকা দি চলিলেও মই কোনো আপদলৈ ভয় নকৰোঁ, কিয়নো তুমি মোৰ সংগত আছা। তোমাৰ লাখুটি আৰু লাঠিয়ে মোক সান্ত্বনা দিয়ে। তুমি মোৰ শত্ৰুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা। তুমি মোৰ তেলেৰে তিয়াইছা, মোৰ পানপাত্ৰ উপচি পৰিছে। অৱশ্যে মংগল আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ'ব, আৰু মই চিৰকাললৈকে জিহুৱাৰ গৃহত বাস কৰিবলৈ পাম। আমেন। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।